অমূল্য এটা ঘৰ পৰা পইচাটো লৈ আহো ৰ আহোঁতে আকৌ সোনকালে আহিবি নহ'লে আকৌ মই একেলগে আহিব নোৱাৰিম নহয় কি কৰি আছা ৰবা মই অমূল্যহঁতৰ ঘৰৰ পৰা কেইটামান পইচা পাওঁ তাকে আনিবলৈ যাওঁ দেই বাই নহয় মই কাপোৰ বেপাৰী নহয় মই লখেগৈ বিচাৰি আহিছো কি তুমি এখত কি দৰকাৰ বিচাৰি আহিছা তাৰ মই পত্নী হয় কি আপুনি কিয় ইমান আচৰিছে মই দেখা ধৰে পত্নী এয়া এক অসম্ভৱ এয়া কিন্তু হ'বই নোৱাৰে আপুনি কি নাজানে নেকি এয়া সম্ভৱ নে অসম্ভৱ দেখিছেনে নাই পত্নীৰ মৰ্যাদাৰ সেন্দুৰ কি তেওঁলোকে এগিলাহে কৰি আছে নেকি ৰ আজি তেওঁ আহক তেওঁ আজি হেঁকা দিহে এৰিম এইটো আমাৰ ঘৰত কোনে আৰু তাৰ লগতো থিয় হৈ আছে দেখোন এইটো এই টিটো ক'ৰ চিনাকিও লাগাই আকৌ আজি আজি কি হ'ল মই কিবা জগাৰ লগালোঁ নেকি আজি হেৰা এইটো কোনে আমাৰ ঘৰত ক'ৰ পৰা আহিলেই আৰু এই মোৰ ঘৰৰ এড্ৰেছ ক'ৰ পৰা পালা ক'ৰ পৰা মৰিলে আহি এডাল যদি মই আজি ঘৰত লাগি যাওঁ মাকাটো পিকচিলে মই পলাওঁ হেৰি ক'ত যায় আপুনি আহক ইফালে মই সিফালে পলাব খোজা নাছিলোঁ এই কিবা এটা বস্তু দেখা পালোঁ সেইকাৰণেহে মই গৈছোঁ এনে জয় যাজো এইডোখৰ আপোনাৰ পত্নী বুলি কৈ আছে কৈছিলোঁ বুজাই গৈছোঁ তোমালোকৰ সম্পৰ্কটো এই তোৰ ঘৰত কাম বন আছেনে নাই যদি তোৰ ঘৰত কাম বন নাই বাদ দিয়া ক'ত যা ইফালে তই মোক বিয়া পাতি ইমান কিয় অশান্তি দিছা হে এটা তিৰি থাকোঁতে আৰু এটা ভাল পা হে সেইটো মাৰিলে ঐ এই মোৰ যাওঁ নহ'লে মই কোব খাব লাগিবই কালিয়ে আহিম মই লাইফত ফাৰ্ষ্টবাৰ চৰ খালোঁ টিৰ আপোনালোকে কেতিয়াও ভুলতো দুখন সংসাৰ নাপাতিব আৰু যদি আপোনালোকে যদি দুখন সংসাৰ যদি পাতে মোৰ নিচিনা গতিও হ'ব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব বাই হাই গাইজ আশা কৰোঁ আপোনালোক সকলো ভালে আছে গমটো পাইছে অসমত কৰোণা হাৰ বৃদ্ধি হৈ আছে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমাৰ ইউটিউব ফানি ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই